আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আহকচোন চাওঁ আজি কেনেকৈ আমি সিদিনা কৰি দিয়া অংকটো শুদ্ধ হৈছে নাই চাব পাৰিম। ইয়াৰ কাৰণে আমাৰ পদ্ধতিটোৰ নাম কাষ্টিং আউট 9 ছিষ্টেম বুলি ক'ব পাৰোঁ। আমি যোগ কৰি যাম, যোগফলবোৰ য'ত 9 পাম 9টো বাদ দি গ'লেই হ'ল। আৰু এইফালে যিখিনি যোগফল থাকিব ইয়াত এইফালে গোটেইখিনি যোগ কৰিলে মানে ইয়াত ডিজিট চাম যিমান হ'ব যোগফল, আৰু ইয়াত যোগফল যদি সমান হয় উত্তৰত, তেতিয়াহ'লে আমাৰ অংকটো শুদ্ধ হৈছে বুলি আমি গম পাম। এতিয়া ইয়াত 9বোৰ আমি কোৱাৰ দৰে বাদ দি যাব পাৰোঁ। 9 8 5 13 হয়, 13 মানে 3 1 4, 13 1 3 13 হয়, গতিকে 3 1 4 বুলি ধৰিব লাগিব। 4 4 8, তো 8 হ'ল, মই সেইকাৰণে ইয়াত 8 পাতি থৈছোঁ। 9টো আমি বাদ দি যাব পাৰোঁ। তাৰ পিছৰ লাইনত 2 থাকিলে 9টো আমি বাদ দিব পাৰোঁ। 8 2 10, 10 মানে 1 0, 1 যোগ 0 কৰিলে 1 হ'ব। 1 1 7 8 হৈ গ'ল। 8 8 16, 16 মানে 16 বুলি ক'লে 6 1 7 হৈ গ'ল। তো গতিকে এই লাইনটোৰ ডিজিট চাম যোগফল, অংককেইটা যোগফল হৈ গ'ল 7। তাৰ পিছৰ লাইনত একেধৰণে 7 8 15 হ'ব। 15 মানে 5 1 6, 15 5 1 6, 6 4 10, 10 বুলি ক'লে 1 আহিব, 1 যোগ 0, 6 1 7, 7 7 14 হ'ব, 14 মানে 4 1, তো গতিকে ডিজিট চাম হৈ গ'ল 5। তাৰপিছত এই লাইনটোৰ কাৰণে 8 4 12 হৈ গ'ল, 12 মানে 2 1 3, 8 আৰু 3 যোগ কৰিলে 8 9 10 11 হয়, 1 1 2 হৈ গ'ল। 7 2 9 হৈ গ'ল, 9টো আমি বাদ দিব পাৰোঁ, গতিকে 6 থাকিলে 6টো আমি এনেকৈ ডিজিট চাম বুলি লিখি ল'লোঁ। এতিয়া আমি উত্তৰত আমি ইয়াত 8 আছে আমাৰ যিটো ডিজিট চাম। 8 7 15, 15 মানে 5 1 6, 6 আহিলে, 6 5 11, 1 1 মানে 2 হৈ গ'ল, আৰু 6 2 8। মুঠৰ ওপৰত এই আমাৰ যিটো কুৱেশ্যন আছে তাৰ ডিজিট চাম হ'ল 8, যোগফলটো 8 আহিলে। আমি উত্তৰতো 8 যদি ওলায় তেতিয়াহ'লে আমি ক'ম যে অংকটো আমাৰ ভুল হোৱা নাই। তো ইয়াত যোগ কৰি চাওঁ আমি। 2 5 2 7, 7 5 12, 12 বুলি ক'লে 2 যোগ 1 3 হৈ গ'ল। 7 3 10, 1 যোগ 0 তাৰমানে 1, 7 1 8, 8 আহিলে আমাৰ। এইফালে উত্তৰৰ লাইনতো যোগফলটো 8 আহিলে, আৰু এইফালে আমি যিখিনি কৰিছিলোঁ যোগফল ইয়াতো 8 আহিলে, গতিকে আমাৰ এইটো শুদ্ধ হৈছে। তো এনেকৈ আমি পূৰণ আৰু হৰণৰ ক্ষেত্ৰতো পৰীক্ষা কৰি চাব পাৰোঁ আমাৰ উত্তৰটো শুদ্ধ হৈছে নাই। তো এইখিনি কাৰণে আমি বেছি দীঘলীয়া নকৰোঁ, ভৱিষ্যতে আমি তাৰো চেষ্টা কৰিম দেখুৱাবলৈ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, শ্বেয়াৰ কৰিব, লাইক কৰিব, আৰু আশা ৰাখিছোঁ এইখিনি কৰিলে আমি গণিতৰ যিটো আনন্দ আমি পাবলৈ সক্ষম হ'ম, আৰু ছাত্ৰ ছাত্ৰীসকলে গণিতৰ আনন্দ এনেকৈয়ে লাভ কৰিব। গণিত এটা কলা আচলতে, তাক ধুনীয়াকৈ আমি শিকি ল'ব পাৰিলে তাৰ ভয়টো আঁতৰি যাব। ধন্যবাদ।